গুড মর্নিং, আসসালামু আলাইকুম। বহুদিন হল ভিডিও দিয়া নাই কর্মব্যস্ততার খাতিরত। তো আজি এটা বিষয় লৈ ভিডিও দিব বিচাৰিছোঁ, সেইটো হল যে ইনফেকশন। কিডনি ট্রান্সপ্লান্টৰ পিছত আমাৰ বহুত মেসেজ আহিছে ইনফেকশন হোৱা বুলি। তো আচৰিত কথা, আপুনি জীয়াই আছে মানেই তো আপোনাৰ অপাৰেশন সাকসেস হৈছে। তো অপারেশন হোৱাৰ পিছৰ তালিকাটো একান্তই আপোনাৰ নিজৰ, পেশেন্ট ডোনাৰৰ। এইটো কোনো ডক্টৰৰ নহয়। ডক্টৰেহে জাস্ট এখন লিষ্ট দিব, মুখেৰে কৈ দিব। সেইখিনি মানাটো একান্তই আপোনাৰ বা আমাৰ। তো সেইখিনি যদি আপুনি ভালকৈ মানি নচলে, আপোনাৰ হোৱাৰ তালিকা, আপোনাৰ খোৱাৰ তালিকা, আপোনাৰ চলন ফুৰণৰ তালিকা একান্তই নিজৰ বা আমাৰ। তো সেইখিনি যদি আপুনি মানি নচলে, তেতিয়াহ'লে কেতিয়াও ইয়াত কি কোনো সাকসেস হোৱাটো বৰ কষ্টকৰ হ'ব, আৰু তাৰ ভুক্তভোগী আপুনি নিজেই হ'ব লাগিব। ইতিমধ্যে বহুত ফোন পাইছোঁ, বহুত আমি মেসেজ পাইছোঁ যে ইনফেকশন হৈ গৈছে পেশেন্ট ডোনার দুজনেৰে। তো ডোনাৰৰ তো কোনো ইনফেকশন হোৱাৰ কোনো কথাই নাহে। ডোনাৰৰ কেনেকৈ ইনফেকশন হ'ব? ডোনাৰৰ তো নিজৰ এটা নিজা বস্তু ৰৈয়ে আছে, নিজৰ কিডনিটো এটা ৰৈয়ে আছে। ইনফেকশন হোৱাৰ চান্স থাকে ৰিচিপিয়েণ্টৰ। তো ৰিচিপিয়েণ্টৰ চান্স থাকিলে আমি ডোনাৰখিনি, আমাৰ ঘৰৰ মানুহখিনি, সেইজন মানুহক ৰিচিপিয়েণ্টক কি কৰিব লাগিব? আমি সচেতনতা অৱলম্বন কৰি সিহঁতক ঘৰৰ ভিতৰত ৰাখিব লাগিব, চাফ চিকুণতা অৱলম্বন কৰিব লাগিব, চাফ চিকুণ জাগাত বহিব দিব লাগিব। তো যদি মোৰ ভিডিওটো ভাল লাগে বেছিকৈ শ্বেয়াৰ কৰিব, আৰু যদি মোৰ ভিডিওৰ পৰা অলপো যদি উপকাৰ হোৱা বুলি ভাবে, তেতিয়াহ'লে মোৰ ভিডিওটো বেছিকৈ শ্বেয়াৰ কৰি দিব। আৰু মই প্ৰত্যেকটো এই বিষয়তে প্ৰত্যেকটো মই পাৰ্ট ভিডিও দিবলৈ চেষ্টা কৰিম। যদি আপোনালোকে বিচাৰে কমেণ্টত জনাই যাব।